তোমালোকৰ সৈতে আলোচনা কৰিম মই আজি প্ৰিপজিশ্যন যদি কোনোবাই বাৰু নতুনকৈ মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা ব'লাচোন বাৰু আৰম্ভ কৰোঁ প্ৰথম বাক্যটো গুড বাই চি ইউ ডেছ ফ্ৰাইডে ইয়াৰে ফ্ৰাইডেটো যিহেতু এটা সাপ্তাহিক বাৰৰ নাম হয় সেইবাবে সাপ্তাহিক বাৰৰ নামৰ আগত সদায় অন প্ৰিপজিশ্যনটো হয় ইয়াৰে কাৰেক্ট তেতিয়াহ'লে অন নেক্সট সেন্টেন্স মাই সিস্টাৰ গট মেৰিড ডেছ মে যিহেতু এখন মাহৰ নাম হয় তেতিয়াহ'লে মাহৰ নামৰ আগত সদায় ইন প্ৰিপজিশ্যনটো হয় বন্ধু বান্ধৱীসকল তোমালোকে মনত ৰাখিবা যে মাহৰ নামৰ আগত ইন প্ৰিপজিশ্যন হয় সেইবাবে ইয়াতে ইন হ'ব কাৰেক্ট Next sentence where you dash 28 February ইয়াতে যিহেতু মাহৰ নামটো দিয়া আছে যদিও ফেব্ৰুৱাৰী তাৰ আগত নিৰ্দিষ্ট এটা দিন উল্লেখ কৰা হৈছে তাৰিখ 28 সেইবাবে ইয়াতে অন প্ৰিপজিশ্যনটো হ'ব কাৰেক্ট প্ৰিপজিশ্যন অন হ'ব নেক্সট সেন্টেন্স I got up dash 8 o'clock this morning ইয়াতে এটা নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ কৰা হৈছে আৰু সময়ৰ আগত নিশ্চয়কৈ এট প্ৰিপজিশ্যনটো হ'ব ইয়াতে তিনিটা অপচন আছে অন এট ইন ইয়াৰ ভিতৰত এট প্ৰিপজিশ্যনটো কাৰেক্ট হ'ব নেক্সট সেন্টেন্স হ'লে আমি আগবাঢ়ো I like getting up early dash the morning ইয়াৰেও তিনিটা অপচন আছে ইন অন আৰু এট এই তিনিটাৰ ভিতৰত ইয়াতে তোমালোকে মনত ৰাখিবা যে ইয়াতে কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন প্ৰিপজিশ্যনটো হ'ব কাৰেক্ট প্ৰিপজিশ্যন ইন নেক্সট ডাইনা এণ্ড আই ফাৰ্ষ্ট মেট ডেছ 1979টো যিহেতু এটা ইয়েৰৰ কথা উল্লেখ কৰিছে যিহেতু 1979টো এটা চন বুজাইছে সেইবাবে চনৰ আগত আমি ইন প্ৰিপজিশ্যনটো বহুৱাম আৰু কাৰেক্ট এনচাৰ ইন প্ৰিপজিশ্যনটো হ'ব নেক্সট ডিড ইউ গ' আউট ডেছ টুইজডে ইয়াতে তিনিটা অপচন আছে তোমালোকে দেখিবলৈ পাই আছা প্ৰথম অপচনটো আছে এট দ্বিতীয় অপচনটো আছে ইন আৰু তৃতীয় অপচনটো আছে অন ইয়াতে নিশ্চয়কৈ অন প্ৰিপজিশ্যনটো হ'ব ইয়াৰ পিছত নেক্সট সেন্টেন্স ডিড ইউ গ' আউট ডেছ টুইজডে ইভিনিং যিহেতু টুইজডেটো এটা সাপ্তাহিক বাৰৰ কথা বুজাইছে সেইবাবে মই আগতেই উল্লেখ কৰিছিলোঁ যে সাপ্তাহিক বাৰৰ আগত সদায় অন প্ৰিপজিশ্যনটো হয় গতিকে আমি ইয়াতে কাৰেক্ট প্ৰিপজিশ্যন লিখিব লাগিব অন নেক্সট সেন্টেন্স ডু ইউ অফেন গ' আউট ডেছ দি ইভিনিং ইয়াতে তিনিটা অপচন দিয়া হৈছে এটা অন দ্বিতীয়টো ইন আৰু তৃতীয়তে এট এই তিনিটাৰ প্ৰিপজিশ্যনৰ ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন দি ইভিনিং নেক্সট সেন্টেন্স লেটছ মিট ডেছ 7:30 টুমৰ' ইভিনিং যিহেতু 7:30টোৱে এটা নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ কৰিছে সেইবাবে ইয়াতে আমি এট প্ৰিপজিশ্যনটো বহুৱাব লাগিব ইয়াতে তিনিটা অপচন আছে এট ইন অন আৰু ইয়াৰে আমি এটটো বহুৱাম আৰু কাৰেক্ট প্ৰিপজিশ্যন এট নেক্সট I often go away the weekend ইয়াতে তিনিটা অপচন আছে প্ৰথমটো হ'ল অন দ্বিতীয়টো হ'ল এট আৰু তৃতীয়টো হ'ল ইন এই তিনিটা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব এট নেক্সট সেন্টেন্সলৈ আমি আগবাঢ়ো I am starting my new job ডেছ 3 জুলাই
মই আগতে উল্লেখ কৰিছিলোঁ যে মাহৰ নামৰ আগত ইন হয়, কিন্তু ইহঁতে যিটো নিৰ্দিষ্ট এটা তাৰিখ উল্লেখ কৰা হৈছে 3 জুলাই, সেইবাবে তাৰিখটো থাকিলে অন প্ৰিপজিশ্যনটো হ'ব। তেতিয়াহ'লে ইয়াতে কাৰেক্ট প্ৰিপজিশ্যন অন হ'ব। নেক্সট চেণ্টেন্স, উই অফেন গ টু দ্য বিচ দিছ ছামাৰ। ইয়াতে তিনিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল এট, দ্বিতীয়টো হ'ল অন, তৃতীয়টো হ'ল ইন। এই তিনিটা অপশ্যনৰ ভিতৰত প্ৰিপজিশ্যনৰ ভিতৰত শুদ্ধ প্ৰিপজিশ্যনটো হ'ব ইন ছামাৰ। নেক্সট চেণ্টেন্স, গিয়ৰ্ছ ইজ নট হিয়েৰ দিছ দ্য মমেণ্ট। ইয়াৰে ভিতৰত তিনিটা অপশ্যন দিয়া হৈছে। প্ৰথম প্ৰিপজিশ্যনটো হ'ল এট, দ্বিতীয়টো হ'ল অন আৰু তৃতীয়টো হ'ল ইন। এই তিনিটা প্ৰিপজিশ্যনৰ ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব নিশ্চয়কৈ এট প্ৰিপজিশ্যন। নেক্সট চেণ্টেন্সলৈ আমি আগবাঢ়োঁ। জুলিয়াছ বাৰ্থডে ইজ দিছ জানুৱাৰী। মই আগতে উল্লেখ কৰিছিলোঁ যে মাহৰ নামৰ আগত সদায় ইন বহিব। যিহেতু ইয়াতে তাৰিখ উল্লেখ নাই, সেইবাবে নিৰ্দিষ্ট এটা মাহৰ নাম উল্লেখ কৰা হৈছে, সেইবাবে কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন। তেতিয়াহ'লে আমি ইয়াতে ইন লিখিব লাগিব। নেক্সট চেণ্টেন্সলৈ আমি আগবাঢ়োঁ। ডু ইউ ৱৰ্ক দিছ ছেটাৰডেজ। ছেটাৰডেজটো যিহেতু এটা সাপ্তাহিক বাৰৰ কথা বুজাইছে, আমি আগতেই উল্লেখ কৰিছিলোঁ যে সাপ্তাহিক বাৰৰ আগত সদায় অন প্ৰিপজিশ্যনটো হয়। গতিকে ইয়াতে তিনিটা অপশ্যন আছে, অন, এট, ইন, আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ, কাৰেক্ট প্ৰিপজিশ্যন অনটো হ'ব। নেক্সট চেণ্টেন্স, দ্য কোম্পানী ষ্টাৰ্টেড দিছ 1969। 1969টোৱে যিহেতু এটা ইয়েৰৰ কথা উল্লেখ কৰিছে, বা ইয়েৰ বা চনৰ কথা উল্লেখ কৰিছে, আমি এটা কথা মনত ৰাখিব লাগিব, চনৰ আগত সদায় ইন প্ৰিপজিশ্যনটো বহাব লাগিব। ইন প্ৰিপজিশ্যনটো কাৰেক্ট হয়। তেতিয়াহ'লে ইয়াতে কাৰেক্ট প্ৰিপজিশ্যন ইন হ'ব। নেক্সট, আই লাইক টু লুক এট দ্য ষ্টাৰ্ছ দিছ নাইট। ইয়াতে তিনিটা প্ৰিপজিশ্যন আছে। প্ৰথমটো হ'ল ইন, দ্বিতীয়তে অন প্ৰিপজিশ্যনটো আছে অপশ্যনত, আৰু তৃতীয়তে এট। এই তিনিটা প্ৰিপজিশ্যনৰ ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ল এট নাইট। নেক্সট চেণ্টেন্স, আই কেন নট গ টু দ্য পাৰ্টি দিছ ছানডে। নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু তোমালোকক আগতেই কৈছিলোঁ যে ছানডে মানে হ'ল ৰবিবাৰ, আৰু ছানডে সাপ্তাহিক বাৰ হয়। সাপ্তাহিক বাৰৰ আগত সদায় অন প্ৰিপজিশ্যনটো হ'ব। ইয়াতে তেতিয়াহ'লে কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব অন। নেক্সট চেণ্টেন্স, আই উইল চেণ্ড ইউ দ্য মানি দিছ দি এণ্ড অফ দ্য মান্থ। এই চেণ্টেন্সটোৰ ফিল ইন দ্য ব্লেংকছত তিনিটা অপশ্যন দিয়া হৈছে। প্ৰথমটো অন, দ্বিতীয়তে এট, তৃতীয়তে ইন। ইয়াৰে ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব এট। নেক্সট চেণ্টেন্স, হোৱাট আৰ ইউ ডুইং দিছ দি উইকেণ্ড। ইয়াতে তিনিটা প্ৰিপজিশ্যন উল্লেখ কৰা আছে অপশ্যন হিচাপে। প্ৰথমটো এট, দ্বিতীয়টো অন, আৰু তৃতীয়তে ইন। এই তিনিটা অপশ্যনৰ ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ল এট। নেক্সট চেণ্টেন্স, লৌৰা ৱাজ বৰ্ণ দিছ ফ্ৰান্স। ফ্ৰান্স যিহেতু এখন দেশৰ নাম হয়, দেশৰ নামৰ আগত ইন প্ৰিপজিশ্যনটো বহিব, আৰু ইয়াতে তিনিটা প্ৰিপজিশ্যন উল্লেখ কৰা আছে, এট, ইন, অন, আৰু ইয়াৰে কাৰেক্ট প্ৰিপজিশ্যনটো হ'ল ইন। নেক্সট চেণ্টেন্স, আই অলৱেজ ফিল টায়াৰ্ড দিছ দি ইভিনিং। বন্ধু বান্ধৱীসকল, ইয়াতে তিনিটা প্ৰিপজিশ্যন উল্লেখ কৰা হৈছে অপশ্যন হিচাপে, এট, অন, আৰু ইন। ইয়াতে কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন। তোমালোকে মনত ৰাখিবা, ইন দি ইভিনিং। তেতিয়াহ'লে কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন। নেক্সট, আই উইল বি বেক দিছ এন আৱাৰ।
ইয়াতে তিনিটা প্ৰিপজিশ্যন অপশ্যন হিচাপে উল্লেখ কৰা হৈছে প্ৰথমটো ইন দ্বিতীয়টো অন তৃতীয়তে এট আৰু এই তিনিটা প্ৰিপজিশ্যনৰ ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন নেক্সট সেন্টেন্স I will phone you dash 3 dash ইয়াতে তিনিটা প্ৰিপজিশ্যন উল্লেখ কৰা হৈছে অন ইন আৰু এট এই তিনিটা প্ৰিপজিশ্যনৰ ভিতৰত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ইন 3 days